নমস্কাৰ সকলোকে। আজি ভিডিঅ'টি মই এটি বিশেষ টপিক লৈ বনাইছোঁ। আমাৰ প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন দাক মই প্ৰায় মৃত্যুৰ পিছৰ পৰা প্ৰায় সপোনত পাই থাকোঁ আৰু তেখেতক মই যোৱা ৰাতি সপোনত দেখিলোঁ। তেখেতৰ লগত হেণ্ডশ্বেক কৰিলোঁ। তাৰ আগত মই তেখেতৰ আশে পাশে বহুত এনেকুৱা এখন ঠাই, যিখন ঠাই আমাৰ পৃথিৱীতে এখন হিমালয়ৰ আশে পাশে থকা এখন দেশ, চাম্ভালা, যাক কয় চাম্ভালা বা জ্ঞানগঞ্জ বুলিও কোৱা হয়, আৰু এখন মানে লুকাই থকা চহৰ। তেখেতক মই তাত দেখিছোঁ। তেখেতে তাতে বুদ্ধদেৱৰ যেনেকৈ আকৃতিত বহি থাকে এনেদৰে ঠিক তেনেকৈ তেখেতে বহি আছিলে, আৰু তাৰ আশে পাশে বহুত মহান ব্যক্তি বহি আছিলে। হিন্দু, মুছলিম, শিখ, জৈন সকলো বহি আছিলে তাতে। আৰু তাতে মই দেখা পাইছিলোঁ তেখেতক। মোক দুজন মানুহে শাস্ত্ৰৰ কথা কৈ দুজন মানুহে মোক লৈ গৈ আছিলে। গৈ সেইখিনি ঠাইলৈ লৈ গৈছিল। শাস্ত্ৰৰ কথা শুনাই ইফালে এজন কৰি মোক শাস্ত্ৰৰ কথা কৈ লৈ গৈ আছিল। মই শুনি বহুত ধ্যানেৰে মই শুনি গৈ আছিলোঁ। সুন্দৰ শ্লোক মাতি লৈ গৈ আছিলে। তাৰপিছত তাত গৈ মই দেখিলোঁ জুবিন গাৰ্গক দেখা পাইছোঁ, আৰু তেখেতে পূৰা বুদ্ধদেৱৰ ঠিক আসনত বহি আছে, বুদ্ধদেৱৰ নিচিনাকৈ। আৰু তেখেতৰ লগত কথা বতৰা হোৱা নাই যদিও তেখেতৰ লগত মোৰ চকুৰ মিল হৈছে। হেণ্ডশ্বেক কৰিলোঁ। আমি যেতিয়া জুবিন দাৰ লগত মই যেতিয়া হেণ্ডশ্বেক কৰিছিলোঁ, তেতিয়া হেণ্ডশ্বেক কৰাতে এই আঙুলিটো আমাৰ দুজনৰ মাজত এনেকৈ খাপ পোৱা নাছিলে। হেণ্ডশ্বেক কৰাতে তেখেতৰ আঙুলি তেখেতে আৰু সুন্দৰকৈ এনেকৈ মিলাই কিনে আমাৰ দুজনৰ মাজত হেণ্ডশ্বেকটো এনেকৈ মিলাইছে ধুনীয়াকৈ। তাৰপিছত মোৰ ভাল লাগিল, আৰু মোক চুমুকি দিলে, এনেকৈ দিলে। তাৰপিছত তাতে চম্ভালতে আছে তেখেতে, য'ত নেকি তেখেতে যিমান আয়ুত মৃত্যুবৰণ কৰি তেখেতে তাতে গৈছে, সেই আয়ুতে তেখেতে তাতে জীয়াই থাকিব। কাৰণ তাত হেনো মানুহৰ মৃত্যু নহয় কেতিয়াও। লগতে তেখেতৰ মানে কি, যিমানত গৈছিল, তেখেতে 52 বছৰত মৰিছিলে। ঠিক সেই 52 বছৰতে তেখেতে তাত গোটেই তাতেই থাকিব তেখেতে, জ্ঞানগঞ্জ। তেখেতৰ জন্ম মানে হৈ গ'ল অলৰেডি, তাতে জন্ম হ'ল। যিহেতু পৃথিৱীতে আছে চম্ভালা, গতিকে তেখেতে তাতে আছে। আগলৈ ভিডিঅ'টো আগবঢ়াম আৰু